স্বৰ্গ কেনে হয়, পুণ্য আত্মা কেনেকৈ থাকে স্বৰ্গত। এই পৃথিৱীৰ সকলো মানুহে জীৱনৰ শেষ সময়ত যেতিয়া মৃত্যুৰ ক্ষণ গণে তেতিয়াহে মনত স্বৰ্গলৈ যোৱাৰ আশা খুব জাগ্ৰত হয়। কিন্তু আপুনি জানেনে স্বৰ্গত কি থাকে, কেনেকুৱা হয় স্বৰ্গলোক, আৰু সেই ঠাই পোৱাৰ পিছত আত্মাৰ অনুভূতি কেনেকুৱা হয়? এই ঐশ্বৰিক ৰহস্যময় কথা আজিৰ ধাৰ্মিক লোকে নিশ্চয় ভাল পাব। ভৱিষ্যত পুৰাণৰ বাণী অনুসৰি মৃত্যুৰ পিছত এটি পুণ্য আত্মাক পোনপ্ৰথমে যমৰাজৰ ওচৰলৈ লৈ যোৱা হয়। পুণ্য আত্মা উত্তম পথেৰে খুব সুখপূৰ্বকভাৱে ধৰ্মৰাজ অৰ্থাৎ যমৰাজৰ ওচৰ পায়গৈ। ভৱিষ্যত পুৰাণৰ অনুসৰি যমৰাজে এই আত্মাক খুব আদৰ আৰু সম্ভাষণ কৰি কয়, হে পৰমাত্মা, তুমি ধন্য, তুমি আনৰ উপকাৰী আছিলা, তুমি স্বৰ্গ সুখ প্ৰাপ্তিৰ বাবে বহু পুণ্য কৰি আহিছা, যোৱা তুমি স্বৰ্গৰ বাহনেৰে স্বৰ্গত প্ৰৱেশ কৰা। আৰু কথা অনুসৰি আত্মা স্বৰ্গত প্ৰৱেশ কৰে। পুণ্য আত্মা স্বৰ্গত প্ৰৱেশ কৰা মাত্ৰে সেই আত্মাক বিভিন্ন বাদ্য যন্ত্ৰৰ ধ্বনিৰ দ্বাৰা স্বাগতম জনোৱা হয়। গৰুড় পুৰাণ অনুসৰি স্বৰ্গ এনে এক ঠাই য'ত সকলো ধৰণৰ সুযোগ সুবিধাৰ কোনো অভাৱ নাই। এই স্বৰ্গ জীৱিত কালত নিজৰ সুকৰ্মৰ ফল অনুসৰি প্ৰাপ্ত হয়। যি লোকে জীৱিত কালত তপস্যা, দান আৰু মহান কৰ্ম নকৰে আৰু যি লোকে অত্যাবাদী, সেই লোকৰ আত্মাই স্বৰ্গ প্ৰাপ্তি কৰিব নোৱাৰে। বিপৰীতে যি লোকে ধৰ্ম পৰায়ণ, সত্যবাদী, কৰ্তব্য পৰায়ণ আৰু দানবীৰ, সেই লোকৰ আত্মাই অনায়াসে স্বৰ্গ প্ৰাপ্তি কৰে।